স্থানত আগবঢ়োৱা হৈছে নিৰলসভাৱে একানপতীয়াকৈ সাহিত্য সাধনা কৰি প্ৰতিষ্ঠা লাভ কৰা কবি লক্ষ্মী মহন্তৰ শেহতীয়া কাব্যগ্ৰন্থ চান্নিৰ পৰিচয় আৰু কবিগৰাকীৰ সৈতে হোৱা কথা বতৰা। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ সৌজন্যমূলক সাহিত্য। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি লগ পাইছোঁ এগৰাকী নিষ্ঠাবান সাহিত্য সেৱিকা, চান্নি নামৰ কাব্যগ্ৰন্থৰ লেখিকা লক্ষ্মী মহন্ত বাইদেউ। লক্ষ্মী মহন্ত বাইদেউৰ পৰিচয় আচলতে বেলেগে দিবলৈ নাই, কাৰণ বাইদেউ ইতিমধ্যে বিভিন্ন কাকত আলোচনীত লিখাৰ উপৰিও কবিতা ধাৰাবাহিকভাৱে লিখি আহিছে আৰু তেখেতে ইতিমধ্যে অসম সাহিত্য সভাৰ কেইবাখনো অনুষ্ঠানত তেখেতে কবিতা পাঠ কৰিছে আৰু বিভিন্ন সাহিত্য অনুষ্ঠানৰ লগত তেখেত জড়িত হৈ আছে। আমি বাইদেউৰ লগত কথা পাতিম, কিন্তু তাৰ আগতে এই কিতাপখনৰ এটি থুলমূল পৰিচয় আগবঢ়াব মদাৰ জ্যোতিয়ে। ধন্যবাদ। লক্ষ্মী মহন্তৰ চান্নি এই কিতাপখন কবিতাৰ সংকলনখন প্ৰকাশ কৰিছে দীপক চন্দ্ৰ মহন্তই আৰু এই কিতাপখন আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাৰ এটা লেখা যিটো শুভেচ্ছা বাণী আছিলে, ইয়াৰে মোৰ এষাৰ কথা খুব ভাল লাগিছে। বৰ্তমান সময় অসমীয়া ভাষা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া জাতিৰ বাবে গভীৰ সংকটৰ সময়। এইখিনি সময়ত বিভেদকামী শক্তিসমূহ সকলো ষড়যন্ত্ৰ প্ৰতিৰোধ কৰি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব আৰু ভাষা জাতিৰ শত্ৰুৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব। এই কথাষাৰ এইকাৰণে উল্লেখ কৰিলোঁ যে অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ মাজেদিহে আমি এই কণ্ঠ ৰক্ষা কৰিব পাৰিম আৰু একেখিনি কথা কি যিটো তাৰ অনুৰণনটো কবি লক্ষ্মী মহন্তই তেখেতৰ মনৰ মাজেৰে এভুমুকি বুলি যিটো তেওঁৰ মনৰ কথা লিখিছে, তাত লিখিছে সময় বুৱতী নৈ, সময়ৰ সোঁতত সকলোবোৰ সলনি হৈ থাকে যদিও পুৰণিখিনিক আমি খামুচি ৰাখিব পাৰিলেহে আমাৰ ঐতিহ্য ৰক্ষা হ'ব। পুৰণিক বিদায় দি নতুনক আদৰাৰ মানসেৰে নিজৰ ঘৰৰ ভেটি খহোৱাৰ পিনে আন একো হ'ব নোৱাৰে। এই কথাখিনি মোৰ ভাল লাগিছে আৰু তেওঁ কবিতাখিনি কেইবাটাও পৰ্বত ভগাইছে। চান্নিৰ যি কাব্য সংকলনৰ যিখিনি কবিতা, ইয়াতে কাব্য ভাৱনাৰ নমলা মুখত কাব্যগাথা বুলি এটা পৰ্ব কৰিছে, স্মৃতিৰ পৃষ্ঠা বুলি এটা কৰিছে আৰু এটা পৰ্ব কৰিছে অগণীয় পৃষ্ঠা। ঐতিহাসিক চৰিত্ৰৰ সজীৱ বৰ্ণনা, শংকৰদেৱৰ শৰৎ বৰ্ণনৰ দৰে প্ৰকৃতি আৰু ঋতুৰ অনুপম বৰ্ণনা, জীৱনৰ বাটত সততে প্ৰেৰণাৰ উৎস হৈ হাতৰ আঙুলি ধৰি আগবঢ়াই নিয়ে আমাৰ আইতা পেহীহঁতৰ মাহঁতৰ দৰে চৰিত্ৰৰ কাব্যিক উপস্থাপনেৰে সংকলন চান্নিৰ প্ৰথম পৰ্ব কাব্য ভাৱনাৰ নমলা মুখত। গ্ৰন্থখনৰ দ্বিতীয় পৰ্ব কাব্যগাথা, সততে অনুভৱত ধৰা দিয়া জীৱনৰ সুখ সংঘাত, অস্থায়ী সৌন্দৰ্যৰ ৰূপ, আধ্যাত্মিক বিশ্বাস আৰু ধৰ্মৰ প্ৰতি আস্থা, পুষ্পৰ প্ৰতি অনুৰাগ, আপোন জাতি আৰু ভাষাৰ সংকটৰ সময়ত কবিৰ অস্থিৰ উত্তেজনা, নিঃসংগজনৰ প্ৰতি সমমৰ্মিতা, আৰ্তজনৰ প্ৰতি অনুকম্পা, প্ৰেম আৰু জীৱনৰ যুদ্ধই অনা অভিঘাত, পথৰুৱা স্মৃতিৰ মাদকতা আৰু জীৱনৰ বিচিত্ৰ সংঘটনৰ সৈতে কবিৰ একাত্মতা আৰু সংঘটনবোৰৰ পৰা লাভ কৰা তৃপ্তি আৰু বেদনাৰে সজোৱা চান্নিৰ দ্বিতীয় পৰ্ব কাব্যগাথা পঢ়ি পাঠক মুক্ত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। সংকলনখনৰ তৃতীয় পৰ্ব স্মৃতিৰ পৃষ্ঠা, মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, APJ আব্দুল কালাম, ডক্টৰ ভূপেন হাজৰিকা, শিল্পী ইন্দ্ৰ বনিয়া, কবি হীৰেণ ভট্টাচাৰ্য, সাহিত্যাচাৰ্য মহিম বৰা, শোষিত নিষ্পেষিত কৃষকসকল, মানৱৰূপী পশুৰ নিষ্ঠুৰতাৰ বলি হোৱা নীলোৎপল আৰু অভিজিত, অকালতে বিদায় লোৱা কবি জয়কৃষ্ণ পায়েঙৰ স্মৃতিত লিখা এই পৰ্বৰ কবিতাখিনিও পাঠকক সুকীয়া সোৱাদ দিব পাৰে। শিশু সাহিত্যক চহকী কৰিবৰ বাবে প্ৰতিগৰাকী লেখকেই উদ্যোগ নললে লাহে লাহে অসমীয়া ভাষাত পাঠকৰ পৰিমাণ কমি আহিব। এনে স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি সচেতন হৈ কবি লক্ষ্মী মহন্তই তেওঁৰ এই কাব্যগ্ৰন্থ চান্নিৰ
শেষৰ পৰ্বত 13টি শিশু উপযোগী কবিতাও সন্নিৱিষ্ট কৰিছে। এক কথাত বয়সৰ অনুপাতে পৰিয়ালৰ সকলো স্তৰৰ পাঠকৰ বাবে পঢ়ি ভাল পাব পৰা লক্ষ্মী মহন্তৰ কবিতাপুথি চান্নিয়ে পাঠকৰ মৰম আৰু শ্ৰদ্ধা বুটলিবলৈ সক্ষম হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। ধন্যবাদ মোদাৰজ্যোতি, বৰ সুন্দৰকৈ কবিতা কাব্যগ্ৰন্থ চান্নিৰ এটা পৰিচয় দাঙি ধৰিলে। মই এতিয়া বাইদেউৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। মোৰ প্ৰথমতে কিতাপখন হাতত লৈ আচলতে কিতাপখন বৰ সুন্দৰ, লেখকটোও সুন্দৰ আৰু এইটো প্ৰকাশ কৰিছে দীপক মহন্তই, নহয় জানো? আৰু দীপক চন্দ্ৰ স্বামী, আপোনাৰ স্বামী। চান্নি এই নামটো অলপ ব্যতিক্ৰম। চান্দনী, নহয় জানো? আৰু আমি চান্নি বুলি ক'লে সাধাৰণতে কি হয়, আমাৰ চন্দ্ৰমা, জোনলৈ আমি ধন্যবাদ, হিন্দী শব্দ। আৰু চান্দনী এই শব্দটোৰ অৰ্থ কি বাৰু? চান্দ, চান্দ মানে জৰিবা ৰচি বা কথাৰে বান্ধ খুওৱা। নি দন্তন্যত হুঁচৰিকাৰ নি, গতিকে চান্দনী। চান্দনী হ'ল গছৰ ওপৰলৈ উঠিবলৈ ভৰিৰ সৰু গাঁঠিৰ তলত ৰছীৰে বান্ধি যি আহিলা ব্যৱহাৰ কৰা হয়, সেইডালেই হৈছে চান্দন। চান্দনী, আচ্ছা, বৰ সুন্দৰ নাম, নহয় জানো? এটা ব্যতিক্ৰম নাম। আৰু অসমীয়াত এনেকুৱা নাম সাধাৰণতে সচৰাচৰ এটা উচ্চাৰিত মোৰ মনলৈ আহিছে যে তামোল গছত আমি উঠিবৰ কাৰণে, নাৰিকল গছত উঠিবৰ কাৰণে যিটো মানে চান্দনী জৰি বুলি যিটো কোৱা হয়, সুন্দৰ নামটো ভাল লাগিছে। কবি হিচাপে ইতিমধ্যে আপুনি প্ৰতিষ্ঠিত, আপুনি বিভিন্ন কাকত আলোচনীত আপুনি লিখিছিল। মোৰ কথা হ'ল কি, আপুনি এই যে লিখা মেলা কৰাৰ যিটো প্ৰেৰণা, এই প্ৰেৰণা ক'ৰ পৰা আহিলে আৰু কেনেকৈ লিখিবলৈ আৰম্ভ কৰিলে আপুনি? লিখাৰ প্ৰেৰণা বুলি ক'লে প্ৰথমতে মই যাব লাগিব মোৰ জন্ম হোৱা ঘৰখনলৈ। সৰুৰে পৰা ৰেডিঅ' আৰু কাকতৰ লগত মানে জড়িত হৈ আছিলোঁ, আমাৰ গোটেই পৰিয়ালটো। গতিকে সেয়ে মই বাতৰি কাকতখন পঢ়োঁ, বাতৰি কাকতখন নাপালে ৰেডিঅ'টো শুনো, আৰু ৰেডিঅ'টো আমাৰ ঘৰত অনবৰতে লাগি থাকে। ৰেডিঅ'ৰ অনুপ্ৰেৰণা আছিল। কিন্তু তথাপিও তেতিয়াও মই লিখিবলৈ যত্ন কৰিছিলোঁ, আৰু দেখোঁ মোৰ মাৰ বৰ আগ্ৰহ আছিল লিখাৰ প্ৰতি। মায়েও কেতিয়াবা কিবা লিখে, কলমপৰি এখনত ওলায়। গতিকে এনেদৰেই মই মানে লিখাৰ প্ৰতি মোৰ ধাউতিটা আছিল। যদিও 10মান শ্ৰেণীত নবীন লেখক লেখিকা শিল্পী সমিতি নামৰ এটা অনুষ্ঠানে আহি নৈত আমাৰ যিখন স্কুল আমি পঢ়ি থকা সেই স্কুলখনতে এটা অনুষ্ঠান পাতিছিল। সেই অনুষ্ঠানটোত আমি আগৰ পৰা গধূলিলৈকে লাগিবলগীয়া আছিল। যেতিয়া লাগিবলগীয়া আছিল তেতিয়া তাত কবিতা পাঠৰ এটা অনুষ্ঠান ৰাখিছিল। মই ভবা নাছিলোঁ, মোৰ এটা কবিতা, সৰু কবিতা এটা মই লিখিলোঁ যে কবিতাটো মই আজি পাঠ কৰিমেই। গতিকে গৈ মই উঠি কবিতাটো পাঠ কৰিলোঁ। যেতিয়া সকলোৱে কবিতাটো শলাগিলে, তাৰপিছত গম পালোঁ যে সেই কবিতাটো তাৰ যিখন স্মৰণিকা ওলাইছে, স্মৰণিকাখনতো প্ৰকাশ পাইছে। কিন্তু মই জনা নাছিলোঁ, বহুত দেৰিকৈ গম পালোঁ। কিন্তু স্মৰণিকাখন মই নাপালোঁ। কিন্তু স্মৰণিকাখনো যে ওলাল গমেই নাপালোঁ। তেনেদৰে লিখা মেলা তেতিয়া আৰম্ভ কৰিছিলোঁ। যদিও তাৰপিছত মহাবিদ্যালয়লৈ আহিলোঁ। মহাবিদ্যালয়ৰ শিক্ষা সাং কৰিয়ে মই বিয়াত বহিলোঁ। বিয়াত বহাৰ পিছত মোৰ সম্পূৰ্ণ কলম স্তব্ধ হৈ গ'ল। তাৰপিছত তেতিয়া এওঁ আছিলে জাগীৰোড কাগজ কলত। জাগীৰ কাগজ কলত পৰা যেতিয়া নুমলীগড় শোধনাগাৰলৈ এওঁ যাব লগা হ'ল, তেতিয়া নুমলীগড় শোধনাগাৰ পোৱাৰ পিছত এনেকুৱা এখন সমাজ পালোঁ, মই ভাবিবই নোৱাৰোঁ। 2004 চনৰ পৰা মই লিখিছোঁ আৰু এতিয়ালৈকে লিখি আছোঁ। তাৰমানে আপোনাৰ যিখন সাহিত্য চৰ্চা কঠীয়াতলী, সেইখন আপোনাৰ গোলাঘাট নুমলীগড় আচল লিখাৰ বয়সৰ যিখিনি সময়, সেই সময়খিনি মই গোলাঘাটতেই পাইছোঁ। তেতিয়া আপুনি গোলাঘাট তাৰ সাহিত্য অনুষ্ঠানৰ লগত জড়িত হৈ পৰিলে, তাৰ মাজতে আপুনি লিখা মেলা কৰি আছে। মই লিখা মেলা কৰি আছোঁ। আপুনি ইতিমধ্যে আপোনাৰ বিভিন্ন অনুষ্ঠানে আপোনাক সম্বৰ্ধনা জনাইছে আপোনাৰ সাহিত্য কৃতিৰ কাৰণে, আৰু আপুনি লিখি আছে। কবি হিচাপে আপুনি বিভিন্ন ঠাইত কবিতা পাঠ কৰিছে। কথা হৈছে কি, আপুনি এগৰাকী লেখক হিচাপে
বা এগৰাকী কবি হিচাপে আপুনি সমাজক কি দিব বিচাৰে? ৰাইজে মোক মৰম দিছে সেইটো সঁচা, সেইটো বুজি পাইছোঁ, কিন্তু কবি হিচাপে মই ৰাইজক কি দিছোঁ সেইটোহে আচল কথা। কিন্তু মই নিজে নাজানো কাক কি দিছোঁ, কিন্তু ৰাইজে মোক আদৰিছে বুলি মই জানিছোঁ যে মানে নুমলীগড় শোধনাগাৰৰ যিটো আৱাসী এলেকা, সেই এলেকাৰ ভিতৰত আমি বাস কৰোঁ। কিন্তু তাৰ পৰা ৰাইজে যেতিয়া মোক উলিয়াই লৈ গৈছে এখন বহল সমাজলৈ গোলাঘাট জিলাৰ, তেতিয়া মই নিজেও ভবা নাছিলোঁ যে কিয় নিছে, কিয় কি কাৰণে বাহিৰলৈ মাতিছে, বা এওঁ কয় যে নহয় তুমি যোৱা, বিচাৰিছে তোমাক, কিন্তু যাওঁ তাত যি কৰিবলৈ দিয়ে মই সম্পূৰ্ণৰূপে কৰি আহোঁ। যোনে যি কয় বুলি কবিতা এটা পাঠ কৰিব লাগে আজি লখিমী, হয় কৰিছোঁ। আজি মহন্তনী বাইদেউ প্ৰবন্ধ এটা বা নিবন্ধ এটা পাঠ কৰিব লাগে, কৰিছোঁ। আপোনাৰ স্বৰচিত হ'ব লাগিব, হয় কৰিছোঁ। তাৰপিছত লাহে লাহে এনেদৰে মই আগবাঢ়ি গ'লোঁ। এইদৰে ৰাইজৰ মৰমেৰে মোক এনেকুৱাকৈ আগবঢ়াই নিলে মই নিজেই নাজানো ক'ৰ পৰা ক'লৈ গৈ আছোঁ বৰ্তমানলৈকে। আৰু আহি নগাঁও পালোহি। নগাঁৱতো ভাবিছিলোঁ এনেকুৱা এটা পৰিৱেশ নাপাম নেকি, কিন্তু এতিয়া কৰোণাৰ সন্ত্ৰাসত যদিও মেল মিটিংবোৰ বন্ধ, তথাপি ঘৰৰ পৰাই বহুত সুবিধা পাইছোঁ আৰু মোৰ ভাল লাগিছে। সমাজলৈ আহোঁ। সমাজ বুলি ক'লে মই এইটোৱে বুজি পাইছোঁ যে আমি যিখন সমাজত বাস কৰোঁ, সেইখন সমাজৰ প্ৰতিজন লোকে যদি সচেতন হয়, সমাজত যিমান অত্যাচাৰ অন্যায় ব্যভিচাৰ চলি আছে, এইবিলাকৰ বিৰুদ্ধে যদি সকলোৱে মাৰ বান্ধি আমি গোট হ'ব পাৰোঁ, তেতিয়া নিশ্চয় এই অন্যায় অত্যাচাৰবোৰ বন্ধ হোৱাত অলপ হ'লেও কিবা এটা হ'ব বুলি মই আশা কৰোঁ। আৰু এটা কথা, যিসকল সচেতন ব্যক্তি আছে আমাৰ সমাজত, তেওঁলোকে এনে এটা পন্থা ল'ব লাগে যিটো পন্থাৰ জৰিয়তে অন্তত নৱপ্ৰজন্মক তেওঁলোকে আগৰ যিসকলে ভুল কৰিছে সেই ভুলবোৰ আঙুলিয়াই দি তেওঁলোকক সৎ পথেৰে নিয়াত সহায়ক হ'ব লাগে। আৰু এনেকুৱা হ'লেও হয়তো মই আশাবাদী। আপোনাৰ কাব্যচৰ্চাৰ জৰিয়তে আপুনি আশা কৰে যে সমাজখন শান্তিপূৰ্ণ সমাজ হ'ব লাগে, আৰু উঠি অহা প্ৰজন্মই যাতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবলৈ শিকে, নহয় জানো? সেইটো এটা ডাঙৰ কথা। আপুনি বিভিন্ন বিষয়ৰ কবিতা, আপোনাৰ বিভিন্ন বিষয়ৰ কবিতা সমাহাৰ, এখন বিভিন্ন ধৰণৰ কবিতা আছে আৰু বিভিন্ন চিন্তাৰ কবিতা আছে ইয়াত। এই কবিতাবিলাক লিখিবলৈ যাওঁতে আপুনি নিশ্চয় যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছে, নহয় জানো? আপুনি কাৰ কবিতা বা কাৰ লেখা পঢ়ি আপুনি ভাল পায়? মই বিভিন্ন বিষয়ৰ কবিতা লিখিছোঁ সঁচা, কিন্তু বিষয়বোৰ বেলেগ বেলেগ হ'লেও কবিতা বুলি ক'লে কবিতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ'লে সৰুৰ পৰা যিখিনি কবিতা আমি পঢ়ি আহিছোঁ সেইখিনিৰ লগতে মই সৰুৰ পৰা এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈছোঁ। গতিকে শংকৰদেৱৰ কীৰ্তন, মাধৱদেৱৰ ঘোষা, এই দুখনৰ লগত সৰুৰ পৰা চিনাকি হৈ আছোঁ। গতিকে এইদৰে আহি যেতিয়া আকৌ কবিতা লিখিবলৈ 2004 চনৰ পৰা ভালদৰে মই যে কবিতা লিখিম বুলি উৎসাহেৰে নিজকে যেতিয়া নিজকে অনুপ্ৰাণিত কৰিলোঁ যে মই কবিতা লিখিম, কিন্তু তেতিয়া মই বিভিন্ন গ্ৰন্থ পঢ়িছিলোঁ যদিও তাৰ মাজতে মোৰ কিন্তু সদায় আগতে পঢ়ি অহা বিহগী কবি ৰঘুনাথ চৌধুৰীৰ কবিতাই মোৰ হৃদয় সদায় চুই যায়। তেখেতৰ কবিতাবোৰ মোৰ বৰ ভাল লাগে। তাৰপিছতে সঞ্চয়নখন, সেই সঞ্চয়নখনৰ পৌৰাণিক আৰু আধুনিক প্ৰতিটো কবিতাই মোৰ প্ৰিয়। গতিকে মই সেই কবিতাখিনিৰ পৰাও মই কবিতাৰ এটা যিয়ে হওক সংজ্ঞা বিচাৰি পাইছিলোঁ। তাৰোপৰি জাপানীজ হাইকু, যিবোৰ হাইকু চুটি কবিতাবোৰ, এই চুটি কবিতাবোৰে মোক শিকাইছিল যে, বুজাইছিল যে কবিতাবোৰ সদায় বিভিন্ন শব্দৰ ফুলজাৰিৰে চুটিকৈ লিখিব পৰাজনহে আচল কবি বুলি মানে এটা অনুভৱ মোৰ মনলৈ আহিছিল। গতিকে মই হাইকুৰ
ধৰণৰ কবিতা লিখিবলৈ যত্ন কৰিছিলোঁ মোৰ চান্দনীখনত আছে স্তবক নামৰ কবিতাটো হাইকুৰ আৰ্হিত নিশ্চয় স্তবক কবিতাৰ শিৰোনাম স্তবক নামনি মোৱা ৰেলখন যায়ো কিয়াই জীৱনৰ নহলবোৰ গ'ল শুকাই ফাটি দিয়া বয়সক সমাধি হ'ব খোজা গাভৰু আই অসমী 2 ময়েই হৈ ৰম সলনি নহওঁ কাহানিও প্ৰয়োজন হ'লে এৰি থৈ যাম সকলোকে বুকুত আচুৰ মাৰি 3 জীৱনৰ হাঁহিবোৰ সদায় সেউজীয়া যদিহে হয় তেহে হয় সুখবোৰ চিৰস্থায়ী প্ৰহৰ এই প্ৰহৰ শব্দটো শিলৰ ৰেখা যেন জীৱনৰ খেলা কাৰোৰে যেন হাত নাই জানিবা সঁচা 5 হাঁহি হাঁহি কান্দিও নাপালো একো কপালৰ লিখনক খন্দাব নোৱাৰো 6 মৰুত বায়ু নেদেখে কোনোৱে এইটো জীৱনৰ মধুৰ খেলা আজি আছো কালি নাই অস্তিত্ববিহীন স্থায়িত্ব সকলোৰে একেই ঠিকনা 7 কাৰোৰে ৰূপ যৌৱন নহয় চিৰযুগমীয়া এদিন হ'লেও চুৰমাৰ হৈ বিলীন হ'ব এই ধৰা 8 গুণীয়েহে বুজে গুণীৰ মূল কাঁইট ভৰা সমাজৰ অনাদৰবোৰ সকলোকে নেওচি এদিন হ'লেও হয়গৈ তেওঁৰেই জীৱন মধুৰ বাইদেউ ভাল লাগিল কবিতাকেইটা স্তবক কিতাপ ভাল লাগিল যিটো হাইকুৰ আৰ্হিত লিখা কবিতা আৰু এনেকুৱা আপোনাৰ বিভিন্ন কবিতা এই চান্নিখনত আছে আৰু মই ভাবোঁ যে এই চান্নিখনৰ যিখিনি কবিতা এই কবিতাখিনি পঢ়ি আমাৰ যিসকল কাব্য চৰ্চাকাৰী নতুনকৈ উঠি আহিছে তেওঁলোক উপকৃত হ'ব আৰু যিসকলে ইতিমধ্যে কাব্যৰ বিষয়ে অধ্যয়ন কৰি আছে তেওঁলোকেও চান্নিৰ কবিতাখিনি পঢ়ি উপকৃত হ'ব মই বাইদেউৰ কলম সদায় চলি থকাটো আশা কৰিলোঁ নহয় জানো আৰু বাইদেউ এনেকৈ লিখি যাওক আপোনাৰ কাজি আমাৰ ষ্টুডিঅ' মজিয়াত লগ পাই আমাৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানলৈ আপুনি আহি আপোনাৰ কাব্যগ্ৰন্থ চান্নি পাঠক আৰু শ্ৰোতাৰ মাজলৈ আগবঢ়াই দিয়াৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ ভৱিষ্যতে কেতিয়াবা আমি আকৌ ষ্টুডিঅ' মজিয়াত আপোনাক লগ পাম আজিলৈ আহোঁ নিশ্চয় আপোনালোক দুজনলৈও ধন্যবাদ জনালোঁ সেইকেইটা বাইদেউ আপোনাৰ ফোন নম্বৰটো অকণ কৈ দিব নেকি আমি কিতাপখন ক'ত পাম কিতাপখন পাব 9435703113 এই নম্বৰত যোগাযোগ কৰিলে 9435703113 এই নম্বৰত যোগাযোগ কৰিলে আপোনালোকে মোৰ এই কিতাপখন পাব ধন্যবাদ